ঠায়ে ঠায়ে কাৰ্বি নৱবৰ্ষ উদযাপনৰ উৎসাহ কাৰ্বি পৰিষদৰ উদ্যোগত চৰকাৰীভাৱে উদযাপন নৱবৰ্ষ বহু ৰঙী বেলুন উৰুৱাই কাৰ্যসূচী শুভাৰম্ভণি। ড্ৰাগছৰ বিৰুদ্ধে বৈঠালাংছ আৰক্ষীৰ ব্যাপক অভিযান নিচাযুক্ত ড্ৰাগছসহ আটক 4 যুৱকক। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। 1 ফেব্ৰুৱাৰী কাৰ্বি আংলং জিলাৰ ঠায়ে ঠায়ে নৱবৰ্ষ উদযাপনৰ উল্লাস। কাৰ্বি পৰম্পৰা মতে নৱবৰ্ষৰ পহিলা দিন আজি 1 ফেব্ৰুৱাৰী। আন বছৰৰ দৰে এইবাৰো কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পৰিষদ কলনীস্থিত মুকলি মঞ্চৰ প্ৰাংগণত চৰকাৰীভাৱে উদযাপন কৰা হয় কাৰ্বি নৱবৰ্ষৰ অনুষ্ঠান। বছৰ আৰম্ভণিৰ দিনটোতে পুৱা ভাগত নীলা আকাশত শান্তিৰ প্ৰতীকী ৰূপত বহু ৰঙী বেলুন উৰুৱাই বছৰটোৰ বাবে সকলোৰে শুভ তথা মংগল কামনা কৰা হ'ল। বহু ৰঙী বেলুন উৰুৱাই পহিলা ফেব্ৰুৱাৰীৰ দিনটোৰ অনুষ্ঠানত শুভাৰম্ভণি কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ স্পীকাৰ লংকি টিমুঙে। নানা ৰঙী বেলুন উৰুৱাৰ পিছতে জিলাবাসীক উদ্দেশ্যে ভাষণ প্ৰদান কৰে টিমুঙে। নতুন বৰ্ষ উদযাপন অনুষ্ঠানত পৰিষদৰ সচিব CM তাৰকে ধৰি পৰিষদৰ বিষয়া তথা কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্বি সম্প্ৰদায়সকলে আজি নতুন বৰ্ষ অৰ্থাৎ কাৰ্বিসকলৰ নতুন বৰ্ষ মানিছে সকলে। সেইকাৰণে গোটেই অঞ্চলত কাৰ্বিসকলৰ কাৰণে আজি নতুন বছৰ মানি আজি বিভিন্ন জেগাত কাৰ্বিসকলৰ পৰম্পৰা যিটো মানিছে সেইকাৰণে আজি পালন কৰিবলৈ আগবাঢ়িছে। আজি সকলোৱে সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ছাৰ, আজি কাৰ্বি নতুন বছৰ উপলক্ষে কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী হাতত লোৱা হৈছে? সকলো জেগাতে মানে কাৰ্বিসকলৰ যিটো ধৰ্মাৱলম্বীসকল অকল কাৰ্বি ৰাইজৰ মানিছে সেইকাৰণে আজি সকলোৱে পালন কৰিছে। কাৰ্বিসকলৰ নৱবৰ্ষ মানাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ ঘৰৰ siami Karbi ningkan kimi anila rasi ladak kita alon itu kan cetong dulu ning adong dulu sekadau kabe Karbi anglom ala dapan kadau we ki sum ke boyfriend ki jok pundi non nire tuma government training kan ko ke chok to lagan sunin kan ko ke chok lo na kadau we al nama ni na le to ki tumi kadau we pen lendok Karbi anglom ala panta ningkan kimi pen pini pen kadang kami aku mingkan si anggong dengan macam rengdok rengi kedolong lihat ngelihin mereka yang non otonomas konsil ahin dan ke ilitum turiram sar kadang kami acara agak itu kan ilitum rengdok rengkul dan kaki kurang sebab langsung si kewandian ni anta langsung paman punya panti kadang kita almarhum akhir jumlah angkulo kadang News Desk Report, Khat News. পশ্চিম কাৰ্বি আংলঙত অবৈধ নিচাযুক্ত ড্ৰাগছৰ ৰমৰমীয়া পেহা। বৈঠালাংছ আৰক্ষীয়ে চলোৱা ব্যাপক অভিযানত ড্ৰাগছসহ আটক 4 যুৱক। সহজ উপাৰ্জনৰ লক্ষ্যৰে ভয়ংকৰ ড্ৰাগছ ব্যৱসায়ত জিলাখনৰ একাংশ কাৰ্বি যুৱক অনাগত দিনৰ বাবে অশনি সংকেত সমাজ জীৱনৰ বাবে। বৈঠালাংছ আৰক্ষীৰ তীব্ৰ অভিযানৰ ফলস্বৰূপে আৰক্ষী জালত 4জনকৈ কাৰ্বি যুৱক আটকাধীন যুৱক কেইজন ক্ৰমে জনা সিং বে, ৰাজেশ তেৰণ, জয় সিং টিমুং আৰু আলকায়া সিংথং। যোৱাকালি অংকুৰ বৰা নামৰ ব্যক্তিজনক আমি পুলিচ ৰিমাণ্ডৰ বাবে একদিনৰ কাৰণে অনা হয় আৰু তেওঁক লগত লৈ চাটগাঁও, দংকা আদি বিভিন্ন জেগাত আমি ড্ৰাগছ বিৰোধী অভিযান আমি চলোৱা হয় আৰু দংকা চাটগাঁৱৰ পৰা আমি জনা সিং বে, ৰাজেশ তেৰণ, জয় সিং টিমুং, আলফিয়াজ সিংথাঙক আমি কৰায়ত্ব কৰা হয় আৰু তেওঁলোকৰ বডি চাৰ্চ কৰি আমি তেওঁলোকৰ পৰা আমি 18.62 গ্ৰামছ ছাছপেক্টিভ হিৰোইন আমি জব্দ কৰা হয় আৰু
এই অভিযান বৃহৎ এটা গেং এটা জড়িত হৈ আছে আমি উৎখাত কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ বৈঠালাংছ আৰক্ষীয়ে অভিযানত ধৃত যুৱককেইজনৰ পৰা 18.62 গ্ৰাম সন্দেহযুক্ত হেৰইন 30টা খালী কণ্টেইনাৰ 5টা চিৰিঞ্জ 2টা মোবাইল হেণ্ডছেটকে ধৰি আপত্তিজনক সামগ্ৰী জব্দ কৰে উল্লেখযোগ্য যে সোমবাৰে বৈঠালাংছ আৰক্ষীয়ে টংকা মহকুমাৰ পৰা কৰায়ত্ব কৰা অংকুৰ বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিত এই 4জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় বৈঠালাংছৰ পৰা জাসন হি ৰিপৰ্ট কাট নিউজ আইৰু বাৰ্তা গংগাৰু যাত্ৰা হয় কাৰ্বি নৱবৰ্ষৰ পহিলা শুভ দিনটোৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো জন্মদিন মুখ্যমন্ত্ৰীৰ এই জন্মদিনৰ উপলক্ষে কাৰ্বি আংলং জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে DMCHৰ ৰোগীসকলৰ মাজত বিতৰণ কৰিলে নানান তৰহৰ ফলমূল কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ নেতা জিতেন বেৰ নেতৃত্বৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ উপলক্ষে DMCHৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলে বিভিন্ন ধৰণেৰে কাৰ্যসূচী ৰূপায়ণ কৰা বুলি বিজেপিৰ যুৱ মৰ্চাৰ নেতৃত্বই সাংবাদিকক জানিব দিয়ে Nilitum Bharatiya Janata Yuva Morcha East Karbi Anglong District ahin pen batir piponsi pini litum kaching honai Assam Chief Minister akai Dr. Himanta Biswa Sharma pini bangke langli mahang kathegarani sei labangso amahang kathegarani pachi tonon sini litum BJYM East Karbi Anglong aru penilitum adak Difu Medical College and Hospital along litum la patient atum han kejoy penilitum la thesere pipon iglo নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় সামাজিক বিৰতিৰ Nalitum azo filo dowai daru kilong kasik sak doma. Do pulo tangte non pen ke mathanang nilom. Alon medical store. Ketcheng si karbiang bong pen kang pucheng pharmacy. Labang so pharmacy la ke 24/7 ing pulo. Lapen ajada dowai linang ji sita ladak longpon ekji. Lapen kilong lia dowai nang ji pulo te order pikang lote prapjin pen longpon ekji. Lasik Difu Medical College and Hospital opposite Alon Medicare Store along Nalitum ta Humri Ignon. An sose kachini jia phan la abel ki pia number along Humri Iktame. Abruptly, Lukhimon Kartu, Surihini Rank or Renia Parman, Inglong Chingri, Lukhimon, Adowanalong, Padukonpo. Arni Lake, Tang ni Paike Tompen, Troxian. Lapen Adim, Inglong Chingri, Lukhimon Adowan, Inglong Chingri, Dipu Karbianglo. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৰাজ্যৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বছৰে বছৰে উচ্চ শিক্ষিত তথা শিক্ষিত যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পাই আহিছে ইয়াৰে তুলনাত নাই আত্মসংস্থাপনৰ বাবে সুগম পথ এনে সময়তে গ্ৰাম্য আত্মসংস্থাপন প্ৰশিক্ষণ সন্থাৰ উদ্যোগত 31 জানুৱাৰীত ডিফু মাঞ্জা পথৰ সমীপৰ 5 কিলোত নিম্ন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় নিবনুৱা আৰু আত্মসংস্থাপনৰ সন্দৰ্ভত এক সজাগতা সভা বিশেষকৈ মহিলা নিবনুৱা আত্মসংস্থাপনৰ সন্দৰ্ভত শ্ৰীমতী ক্লিয়াৰটাপ টেৰনপীৰ সৌজন্যত অনুষ্ঠিত হয় এই সজাগতামূলক সভা ৰুৰেল চেফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট কৰ্ম উদ্যোগী মহিলাসকলৰ বাবে মহিলা ট্ৰেইলাৰ গাহৰি পালন ফাষ্ট ফুড সথল উদ্যমী মাছৰুম কাল্টিভেশ্যন পাপৰ প্ৰস্তুতকৰণ আচাৰ প্ৰস্তুতকৰণৰ বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা আছে বুলি উপস্থিত মহিলাসকলৰ আগত দিয়া ভাষণত সদৰি কৰে ক্লিয়াৰটাপ টেৰনপীয়ে
এই সজাগতামূলক সভাত নিম্ন প্ৰাথমিক বিদ্যালয় শিক্ষয়িত্ৰীৰ লগতে 40গৰাকী মহিলাই অংশ লয়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।